ভিডিঅ'টো ৰেকৰ্ডিং হৈ আছে নে ঐ তোৰ চেহেৰাটো চা ভয়ানক হে গাইজ ৱেলকাম টু মাই চেনেল আজি নতুন ভিডিঅ' এটালৈ স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টো ইমানেই থেংক ইউ ছাবস্ক্ৰাইব কৰি দিব এক মিনিট এইফালে কথা নাযাওঁ মই অকণ ইম্পৰ্টেণ্ট কথা ক'ব আছে হেল্ল' গাইজ আজি এটা ইম্পৰ্টেণ্ট কথা ক'ম বুলি ভাবিছোঁ মই মানে অকণমান দেৰত মোৰ লগত এটা ঘটনা ঘটি গ'ল ইয়াক কৈছিলোঁ ই পাত্তা নিদিলে এতিয়া সেইকাৰণে মই আপোনালোকৰ আগতো কথাটো শ্বেয়াৰ কৰিম বুলি লৈছোঁ ধৰি লওক 5-10 মিনিট আগত মানে মই ভাত খাইছিলোঁ তাৰপিছত মোৰ পেট ভৰি গ'ল এতিয়া শুই যাওঁ গুড নাইট সেইটোৱে মই এবাৰ টেঙা দিলোঁ তুমি এবাৰ কেলৈ দিব লাগে হা মই এবাৰ টেঙা বিক্ৰী দিলোঁৱেই দৰ্শকক ইমান পগলা পাইছে আৰু গাইজ আজি গাহৰি আনিছিলোঁ এইটো ফকতীয়া লোৱা মোৰ নিচিনা ভাল হ'ব লাগে গাহৰি আনিছিলোঁ এয়া চাওক মিছা কথা কেলৈ কয় ব্ৰইলাৰহে কিনি কি ব্ৰইলাৰহে কিনি মিছা কথা কেলৈ কৈছ গাইজ হয় ব্ৰইলাৰ হয় কিন্তু মালিকে ইয়াক বহুত মৰমত পুহিছিলে ব্ৰইলাৰটো আৰু মৰমতে তাক গাহৰি নাম দিছিলে সেইকাৰণে মই গাহৰি মাংস বুলি কৈছোঁ তো ইমানেই আজি গাইজ মই হোৱা আগত আৰু এটা কথা ক'লোঁ অকণমান ইম্পৰ্টেণ্ট কথা আৰু এটা ইম্পৰ্টেণ্ট কথা আছে ইম্পৰ্টেণ্ট কথা ইম্পৰ্টেণ্ট কথা তোৰ ইম্পৰ্টেণ্ট কথা শুনি পেলাই জনতা এম পি ইনে হৈছে চালা হৈ থাক